বজাৰলৈ আহিছোঁ বজাৰ কৰিবলৈ মাছ বজাৰ মাছ বজাৰলৈ আহিছোঁ। আজি মাছ নিবলৈ আপোনালোকক দেখুৱাব বিচাৰিছোঁ অসমৰ বজাৰত পোৱা গৰৈ, কাৱৈ, শিঙি, শ'ল, মোৱা এনেধৰণৰ মাছবিলাক ইয়াৰ বজাৰতো পোৱা যায়, তাকে দেখাবলৈ আহিছোঁ। আৰু ইয়াৰ লগতে ল'বলৈ লৈছোঁ খুতৰা শাক, হাতী খুতৰা শাক। মাছৰ লগত হাতী খুতৰা শাক খাব লাগিব আজি। সকলো বস্তু পায়, মাছ, শামুক। এয়া আছে আপোনাৰ গৰৈ মাছ, দেখিছে জঁপিয়াই আছে গৰৈ মাছ, লোকেল মাছ, লগতে শামুকো ৰাখিছে। আৰু এয়া ওচৰতে হৈছে সাগৰৰ মাছ। আৰু দেখুৱাম আপোনালোকক ডাঙৰ ডাঙৰ শ'ল মাছ দেখুৱাম আজি। অসমৰ বজাৰত পোৱা মাছো দেখুৱাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আধা নকৰিব। সম্পূৰ্ণকৈ চালে গোটেই যিবিলাক বস্তু দেখা পোৱা যায় চব দেখিবলৈ পাব। আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন জেগা দেখাই থাকিম, বাহিৰৰ জেগা। এইবিলাক হৈছে ফিছাৰী মাছ। আৰু ইয়াতে বজাৰত চব মাইকী মানুহে, বেপাৰী হ'ল চব মাইকী মানুহ, লেডিজে চব মালিক বজাৰত। আৰু এয়া হৈছে সাগৰৰ মাছ আছে, লগতে আপোনাৰ কমন কাপ আছে, ৰৌ আছে, কচ মাছ আছে। বহুত ভিৰ বজাৰত, মাছ বজাৰত বহুত ভিৰ লাগে। ইয়াত বহুত মানুহে মাছ খায়। আমাৰ অসমতকৈ চাগে ইয়াৰ মানুহে মাছটো বেছিয়ে খায়, মই যিমান দূৰ অনুমান কৰিছোঁ। এয়া মিছা মাছ আছে, কেঁকুৰা আছে। এয়া হৈছে মোৱা মাছ। মই এতিয়া মোৱা মাছ ল'ম। এয়া এভাগত 50 টকা বুলি কৈছে। 50 টকা দিলে ইয়াৰ এভাগ পোৱা যায়। আধা কেজিতকৈ বেছি আছে। আপোনাৰ প্ৰায় 3 পোৱামান মাছ হ'ব। 50 টকা দিছে মোক। এয়া এভাগ ল'লোঁ আৰু চাওঁ কি পাওঁ বজাৰত। লোকেল মাছ ল'ম, বেলেগবোৰ নলওঁ। আৰু কি মাছ লওঁ চাওঁ, বজাৰখনত ঘূৰি লওঁ এপাক। আহক এইবাৰ অকণমান ভিতৰলৈ সোমাই যাওঁ। ভিতৰত কি মাছ আছেনো তাকে চাওঁ। এইবাৰ শ'ল মাছ পোৱা জেগালৈ যাওঁ, য'ত শ'ল মাছ পোৱায়। শ'ল, গৰৈ এনেকুৱা ধৰণৰ মাছ পোৱা। এইটো ছাইড এটা আছে, এইটো ছাইডত চব আপুনি তেনেকুৱা ধৰণৰ মাছেই পোৱা যায়। চাওঁ আহকচোন এইফালেনো কি কি মাছ আছে। বহুত ভিৰ বজাৰত, মাছৰ বজাৰত। এইয়া হৈছে শ'ল মাছ। চাওক, শ'ল, গৰৈ,
চব আছে। এয়া শ'ল আছে, এইয়া চব শ'ল আছে, শ'ল অসমত পোৱা শ'ল। এয়া শ'ল আছে, শিঙি আছে, এইবোৰ চব শ'ল মাছ। লগতে ইয়াত শামুকো পায়, শামুকো বেচে। এইবিলাক চব শ'ল মাছৰ বজাৰ, চব শ'ল মাছ। এই জঁপিয়াই আছে শ'ল মাছ, জিন্দা জিন্দা শ'ল মাছ। এই চবেই শ'ল মাছেই ৰাখিছে, চব জীয়াই আছে। চব শ'ল মাছ। এয়া হৈছে মাগুৰ, থাইলেণ্ড মাগুৰ। আৰু এয়া হৈছে তোৰা মাছ, বহুত টেষ্টি হয়। এয়া মোৱা মাছো আছে, তোৰা মাছো আছে, চব তোৰা অসমত পোৱা তোৰা মাছ। এয়া চব মোৱা মাছ আৰু তোৰা মাছ। এয়াও হৈছে মোৱা মাছ। এইবিলাক 50 টকা ভাগ এদম এদম দিয়ে। আমাৰ অসমতে বহুত দাম এইবিলাক মাছৰ, কিন্তু ইয়াত এইটো মাছৰ দাম কম। ইয়াতে শ'ল মাছ ইয়াতো আছে। এইবিলাক বহুত বিধে বিধে মাছ আছে। এইবিলাক শামুক, মই কাৱৈ মাছ ল'ম বুলি ভাবি আছোঁ। এইয়া কাৱৈ মাছ ল'ম এতিয়া। ডাঙৰ ডাঙৰ কাৱৈ আছে, কাৱৈ কেইটামান লৈ লওঁ, মজা আছে। চাৰিটা কাৱৈ মাছ ল'লোঁ 50 টকা। চাৰিটা আধা কেজি ওপৰত হ'ব, কিন্তু 50 টকাই লৈছে। চ' আপোনালোকলৈ আগবঢ়ালেও জেগাবিলাক আৰু মাছ কি মাছ পোৱা যায় ইয়াত। তো এনেকুৱা ধৰণৰ মাৰ্কেটত বহুত মাছ পোৱা যায় আৰু মানুহৰ বহুত ভিৰ হয়। ময়ো চালোঁ, লগতে আপোনালোককো জেগাবোৰ দেখাবলৈ চেষ্টা কৰিলোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।